নমস্কাৰ, মই জ্যোতিকা মোৰ ইউটিউব চেনেলটোত আপোনালোক আকৌ এটি নতুন ভিডিঅ'তে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' বনালোঁ আৰু আজি মোৰ এটা ফটোশ্বুট আছে, তাৰ বাবে গৈ আছোঁ। আৰু ফাইনেলি এতিয়া আমি আহি পালোঁ ষ্টুডিঅ'। আৰু এতিয়া কি হয় আপোনালোকে ভিডিঅ'টো হ'লে চাই থাকিব। আৰু আজি বৰ্ণালী বায়ে মোক মেকআপটো ক্ৰিয়েট কৰি দিব। চ' কেনেকুৱা লাগে আপোনালোকে জনাব। তো এতিয়া মোক বায়ে লেন্স লগাই দিব আৰু এইটো প্ৰথমবাৰ মই লেন্স লগাইছোঁ। আৰু অকণমান মানে ভাল নালাগে, চকুত কিবা লাগি থকা যেন লাগে, বাট পিছত মানে ধুনীয়াকৈ এডজাষ্ট হৈ যায়। তো ভালেই লাগিছে। এইটো ফাৰ্ষ্ট টাইম এনেকৈ লেন্স লগাইছোঁ, অকণমান মানে চকু পানী ওলাই আৰু বাকী যি কি নহওক। আৰু বাকীখিনি আপোনালোকক দেখাম। তো মোৰ এটা চকুত লেন্স লগা ধুনীয়াকৈ হৈ গ'ল আৰু এইটো চকুতো বায়ে লেন্স লগাৰ প্ৰস্তুতি চলাই আছে। আৰু মানে যিমান মানে কষ্ট আৰু তাৰে সময়তে লাইনটো গুচি গ'ল। তাতে আৰু বেছি গৰম, তাতে ঘামাই পেলাই কিবা অৱস্থা কৰি দিছে মোৰ। তো মেকআপ ষ্টাৰ্ট হৈ গ'ল আৰু লাইনটো আহি গ'ল। তো আপোনালোকে একেবাৰে শেষলৈ আপোনালোকে চাব, কেনে পায় জনাব। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আপোনালোকে বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব। ফাৰ্ষ্ট লুকটো হৈ গ'ল আৰু ধুনীয়াকৈ বায়ে কমপ্লিট কৰি দিলে আৰু ভাল লাগিছে এই গৰমত। তো এতিয়া ধুনীয়াকৈ ফটো কেইকপিমান উঠি লওঁ। তো ফাইনেলি ফাৰ্ষ্ট লুকটো হৈ গ'ল কমপ্লিট আৰু এতিয়া বায়ে মোক ছেকেণ্ড গেটআপটোৰ বাবে ৰেডি কৰাইছে।